নমস্কাৰ এই মুহূৰ্তত আই পৰিছে ৰাজ্যবাসীৰ কাৰণে এখন ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, বিমানৰ ভিতৰতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু কংগ্ৰেছৰ নেত্ৰীৰ মাজত মূল্য বৃদ্ধিক লৈ লাগিল যুক্তি তৰ্ক। অবেগ তথ্য এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বিমানৰ ভিতৰতে স্মৃতি ইৰাণী আৰু কংগ্ৰেছ নেত্ৰীৰ মাজত মূল্য বৃদ্ধিক লৈ যুক্তি তৰ্ক। বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে বিমানৰ ভিতৰতে মূল্য বৃদ্ধিক লৈ যুক্তি তৰ্কত লিপ্ত হয়। গুৱাহাটী বিমানবন্দৰত আই উপস্থিত হোৱাৰ সময়তে বিমানৰ ভিতৰত মূল্য বৃদ্ধিৰ ওপৰত প্ৰশ্ন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। দিল্লীৰ পৰা গুৱাহাটী আহি উপস্থিত হৈছিল বিমানখন অৱতৰণ কৰাৰ পাছতে বিমানৰ ভিতৰত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পেট্ৰলৰ মূল্য বৃদ্ধি আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিক লৈ প্ৰশ্ন কৰে। লাইভ ভিডিঅ' কৰি ৰাখে কংগ্ৰেছ নেত্ৰী নীতা ডিচুজা কংগ্ৰেছৰ মহিলা শাখাৰ কাৰ্যবাহক অধ্যক্ষ। একেখন বিমানতে দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল দুয়ো নেত্ৰী। যেতিয়া নামিবলৈ ধৰে যাত্ৰীসকল তেতিয়া নীতা ডিচুজাই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক মূল্য বৃদ্ধিৰ ওপৰত প্ৰশ্ন কৰিবলৈ ধৰে। স্মৃতি ইৰাণীয়েও নিজৰ মন্তব্য দাঙি ধৰে। মূল্য বৃদ্ধিৰ সলনি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰোনাৰ ভেকচিন, ৰেচন সামগ্ৰীৰ মন্তব্যৰে নিজৰ প্ৰতিপক্ষ ৰাখে। দুয়ো নেত্ৰীয়ে বিষয়টোৰ ওপৰত যুক্তি তৰ্ক দাঙি ধৰে। নীতা ডিচুজাই সেই সময়তে দৃশ্যৰ ভিডিঅ' টুইটাৰত আপলোড কৰাৰ পাছতে ভাইৰেল হৈ পৰিছে। বহুলোকে নিজৰ মন্তব্য দাঙি ধৰে এই দৃশ্য তথা মূল্য বৃদ্ধিৰ ওপৰত।